কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মাধমাৰ জিলা কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়া আৰু ITI বিভাগৰ অধ্যক্ষ থমি হানছেৰ পদত্যাগ অব্যাহতি দলৰ পৰাও RTI কৰ্মী পদ্মতেৰণৰ সংবাদমেল জিলা ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তিৰ অভিযোগ ফৰলেনযুক্ত পথ নিৰ্মাণত মাটি হেৰুৱাসকলে ঐতিহ্যিক পোৱা নাই ক্ষতিপূৰণ বিষয়টো সন্দৰ্ভত গুৰুত্ব দিবলৈ পৰিষদৰ CMক অনুৰোধ অচুকাৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছো অসমীয়া প্ৰাইম টাইমৰ পিটং বাতৰিলৈ কাৰ্বি আংলং জিলা কংগ্ৰেছত পুনৰ আৰু এটা মাধমাৰ জিলা কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়া আৰু IT বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে থমি হানছেৰ লগতে 18 কংগ্ৰেছ কৰ্মীয়ে নিজৰ দায়িত্বৰ পৰা অব্যাহতি লৈছে কেৱল ছ'চিয়েল মিডিয়া আৰু IT বিভাগৰ পৰাই নহয় কংগ্ৰেছ দলৰ পৰাও অব্যাহতি লোৱা বুলি দেওবাৰে আয়োজিত সংবাদমেল জৰিয়তে স্বয়ং ঘোষণা কৰিছে থমি হানছে কি ঘটিছে জিলা কংগ্ৰেছৰ অন্তৰ মহলত উল্লেখযোগ্য যে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰীনা পেপেও সিদিনা অৰ্থাৎ 2 জুলাইত সভানেত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল সভানেত্ৰী গৰাকীয়ে কেৱল জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পৰা পদত্যাগ কৰাই নহয় জিলা কংগ্ৰেছ কমিটিৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে তেনেস্থলত জিলা কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়া আৰু IT বিভাগৰ অধ্যক্ষ পদৰ পৰা থমি হানছেৰ পদত্যাগে স্বাভাৱিকতে যথেষ্ট তাৎপৰ্য বহন কৰিছে অৱশ্যে সদ্যহতে তেওঁলোকে অন্য কোনো দলত যোগদানৰ সিদ্ধান্ত লোৱা নাই বুলি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অতি শীঘ্ৰে তেওঁলোকৰ পদত্যাগ পত্ৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি খৰসিং ইংতিলৈ প্ৰেৰণ কৰা হ'ব বুলিও সংবাদমেলত ব্যক্ত কৰে নেতা কেইগৰাকীয়ে এলিমেন্ট থমি হানছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি and social media IT department at chairman abang iklo ini tangli tumhan nang ipha apusha kalam thege la tidam tang yuna chiklo tarikin yarni ini tumaching honne rina bibi baido alami anghoi pen chiku dasoputha pajini tum ning dupik anlo lapen lapuneli klemra pet abang kutum ta alam tumta belek asaido si alam punta masuk posisi parti along ke unedat ko si ini tarik li arni guna ciklu nili Thomi Hanse Karbi Anglong District Social Media and IT Department ang hoi pen nili ta si resign pon lo laten ku nili district long kremrat pet abang ku tunta pini resignation ang ni tumateng mo PhD pon lo nili amen ket ataram pon ipo Waisong Tiso Coordinator, Matthew Timung Coordinator, Lingwell Timung Coordinator, Tangsina Bay Coordinator, Muntirong Bay Coordinator, Arun Teron Member, Isoy Hanse Member, Sarbikoy Teron Coordinator, Ronjun Bodoloy Coordinator. Asi nilitum Indian National Congress Primary Membership and Tanilitum Resign from law. News Desk Report, Cat News. কাৰ্বি আংলং জিলা ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তিৰ অভিযোগ এই অভিযোগ আনিছে RTI কৰ্মী পদ্মতেৰণে RTI কৰ্মী পদ্মতেৰণে এক সংবাদমেল জৰিয়তে ব্যক্ত কৰে যে কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক CR দাসে নিজৰ খেয়াল খুচিত বিভাগত চাকৰি নিযুক্তি দিছে অভিযোগ মতে চৰকাৰী বিজ্ঞাপনত জুনিয়ৰ এছিষ্টেণ্ট পদ এটা বুলি দেখুৱাই যদিও বিষয়াগৰাকীয়ে চাকৰি নিযুক্তি দিছে 2জন প্ৰাৰ্থীক এয়া কেনেকৈ সম্ভৱ বিভাগীয় বিজ্ঞাপনত দেখুৱাই এটা কৰে এটা বিজ্ঞাপনত এটা পদ বুলি দেখুৱাৰ পিছত কেনেকৈ দীপালী গগৈ আৰু মনজিত ৰংফাৰ 2জনকৈ প্ৰাৰ্থীক নিযুক্তি দিলে তেওঁৰ অভিমত যে এনে কাৰ্যৰে ৰাজ্যক প্ৰবঞ্চনা কৰিছে
এই নিযুক্তি অবৈধ বুলি অভিযোগ তোলে RTI কৰ্মীগৰাকীয়ে উল্লেখ্য যে RTI কৰ্মী পদ্মতেৰণে এই সংক্ৰান্তত বিষয়াগৰাকীৰ বিৰুদ্ধে টিপু সদৰ থানাত IPC 420 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে Karbi Anglong Long job scam alam ki ke akimi galilo pachu he jongta education department kakapalu education department long tet pasati chara tum phan kangwai pon huta la puson alam ki ang klang lo non le thota soil conservation department long la puson alam ki nang klang lo pinpur dam sinang ke damtang aningkan 11/9/2020 aningkan Soil Conservation Department pen isi junior assistant post kapapleng phan advertisement call pon lo bon satami isi ningduk meme alam ke lapu hen lo so advertisement long kapaklang manga post isi vet bon satami aphi appointment letter ki pihut bank ke additional director Mr. Siadas bank joy pen bahini aphan appointment pi ikdat lo lasi langdam lo putangte glake isi corruption det pukali lo alangri ke suri karbieng long risu ejang apharu kachojo rason si mandet lo lasi labang so puthak ahok petakang sai long angji pura nili ke damtang 23/6/2021 mate pachu achik last month lo nili dipu police station nong isi FIR pidamik lo FIR number bangke 161/2021 lapen police hatum accused person mate additional director Mr. Siadas Pan under section 420 IPC ateng pen alang dikhan charge pon lo lasi true nang litum ST media hin pen chuling ri kangtung bangke kabinglong rat hang chuling kangtung bang lapu hen lo je lapuson ajutang lang nu dokok ajoini si ilitum akorte injeratum ang tandam nang koklo lasi labang su putha ilitum voice raise rek nang ji jong si ilitum voice raise re pulotang te ilitum mo isu setame labang so jutang lang nu dun nang dun thor pala si labang so putha ke fight vek nang ji kusi nilihin penan tum han ang chunang di patikrim la Orlek report Kap News ফুলনি পৰিষদৰ অন্তৰ্গত ফুলনি বজাৰ এলেকাৰ পৰা ফৰলেনযুক্ত পথ নিৰ্মাণৰ নামত নিজৰ মাটি হেৰুৱাসকলে এতিয়াও পোৱা নাই চৰকাৰৰ পৰা ক্ষতিপূৰণ যাৰ বাবে হাহাকাৰ হৈছে মাটিৰ মালিকসকল ফৰলেনযুক্ত পথ নিৰ্মাণৰ নামত ফুলনি সমষ্টিৰ একাংশ লোকে নিজৰ খেতি তথা বাৰী মাটি পথ নিৰ্মাণ কৰ্তৃপক্ষক খুচি এৰি দিছিল আশা আছিল প্ৰতিশ্ৰুতি মতে কোম্পানীয়ে মাটি হেৰুৱাসকলক উপযুক্ত ক্ষতিপূৰণ দিব কিন্তু বাস্তৱত এই আশা পূৰণ হোৱা নাই এই সকল লোকৰ মাটিও গ'ল বিনিময়ত ক্ষতিপূৰণো নাই আজিৰ তাৰিখলৈকে গাঁৱৰ দুখীয়া ৰাইজৰ এই হাহাকাৰ পৰিস্থিতিৰ খবৰ শুনি উচুকাৰ সভাপতি বিভীষণ তেৰণ আৰু জিন্তু হাজৰিকাৰ ফুলনি অঞ্চলৰ ভুক্তভোগী ৰাইজক লগ ধৰি এই সন্দৰ্ভত বিতং খবৰ লয় ভুক্তভোগী ৰাইজৰ পৰা সকলো খবৰ জনাৰ পিছত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক এই বিষয়টো সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সানুনয় অনুৰোধ জনায় ইয়াৰ লগত যিটো নেশ্যনেল হাইৱে যোনটো নিৰ্মাণ হৈ আছে সেই নিৰ্মাণ হৈ থকাৰ ক্ষেত্ৰত যোনটো আমি ইয়াতে আজি উচুকা এটা দলে আমি গাঁওবাসী ৰাইজক আমি মত বিনিময় কৰি আমি গম পাইছোঁ যে নেশ্যনেল হাইৱে যোনটো নিৰ্মাণ চলি আছে যোনটো তেওঁলোকৰ যোনখিনি মাটি তেওঁলোকৰ যাৰ যোনখিনি সামগ্ৰী যোনখিনি নষ্ট হৈছে নেশ্যনেল হাইৱে যোনটো পৰিছে কিন্তু তেওঁলোকক আজিলৈকে তেনেকুৱা ধৰণৰ ক্ষতিপূৰণ দিয়া নাই কিন্তু যোনটো এইটো চেণ্ট্ৰেল প্ৰজেক্টত যোনটো ক্ষতিপূৰণ যোনটো পাব লাগে তো তেনেকুৱা ধৰণৰ তেওঁলোকক দিয়া নাই যোনটো গাইডলাইনৰ মতে যোনখিনি প্ৰাপ্য তেওঁলোকক যোনখিনি দিব লাগে সেইটো দিব লাগিছিল যোনসকল দৰিদ্ৰসকলক যোনখিনি তেওঁলোকৰ মাটি গৈছে কিছুমানৰ ঘৰ দোকান বিভিন্ন ধৰণৰ সামগ্ৰী ভাঙা খাইছে তেওঁলোকক সেইখিনি দিব লাগিছিল কিন্তু আমি গম পাইছোঁ ইয়াত একাংশ দুষ্ট চক্ৰই ইয়াত এটা বিভাজন সৃষ্টি কৰিবলৈ কাৰণে ইয়াত লিপ্ত হৈছে বুলি আমি গম পাইছোঁ ইয়াত মণ্ডলেই হওক
বা কাউন্সিল কৰ্তৃপক্ষ ইয়াত কোনো এতিয়ালৈকে ভূমিকা লোৱা আমি দেখিবলৈ পোৱা নাই গাঁৱৰ ৰাইজে ইয়াৰ ওপৰত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে হেঁচা দিছিলোঁ অটোনমাছ কাউন্সিল কৰ্তৃপক্ষসকল বা বিভাগীয় কৰ্তৃপক্ষসকলক জনাই আছে কিন্তু ইয়াৰ ওপৰত কোনো এতিয়ালৈকে কোনো একশ্যন লোৱা নাই এতিয়া আমি শুনিবলৈ পাইছোঁ যোনটো কণ্ট্ৰেক্টাৰ যোনটো ৰাস্তাৰ কাম চলে তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছে যে কামবিলাক স্পীডলি কৰিবলৈ কিন্তু এই দৰিদ্ৰসকলে যোনটো তেওঁলোকৰ যোনখিনি মাটি তেওঁলোকৰ ক্ষতি হৈছে তেওঁলোকৰ যোনটো ঘৰ দোকান যোনটো ভাঙিবলৈ তেওঁলোকৰ যোনটো হেৰি হৈছে তেওঁলোকক যেনে ধৰণত ক্ষতিপূৰণ পাবলৈ তেওঁলোকৰ পৰা বঞ্চিত কৰি ৰাখিছে সেইটো কাৰণে আমি অটোনমাছ কাউন্সিল কৰ্তৃপক্ষ বা বিভাগীয় কৰ্তৃপক্ষক আমি সুকীয়াই দিব বিচাৰোঁ তেওঁলোকে অতি সোনকালে যাতে এই যাৰ মাটি গৈছে যাৰ সামগ্ৰী দোকান চোকান যিবিলাক ভাঙা গৈছে তেওঁলোকক যাতে অতি সোনকালে তেওঁলোকক প্ৰাপ্য অধিকাৰ তেওঁলোকক যোনটো প্ৰাপ্য তেওঁলোকক যাতে অতি সোনকালে দিয়ে নহ'লে আমি উচুকা ইয়াৰ ওপৰত আমি হাই অথৰিটিলৈ যাবলৈ আমি প্ৰস্তুত হ'ম আমি বিভাগীয় কৰ্তৃপক্ষক হাই অথৰিটিলৈকে আমি যাবলৈ ইয়াত হস্তক্ষেপ কৰিম কাৰণ ইয়াত এটা চিভিয়াৰ তদন্ত হ'ব লাগে বুলি আমি আপিল কৰিম সেইকাৰণে আমি সময় থাকোঁতে ইয়াৰ যোনখিনি মণ্ডল বা কিছু ইয়াত বিভাগীয় কৰ্তৃপক্ষসকলে যোনটো জড়িত হৈ আছে তেওঁলোকে আমি সুকীয়াই দিব বিচাৰোঁ তেওঁলোকে যোনসকল যাৰ পাব লাগে যোনখিনি ক্ষতিপূৰণ যোনখিনি পইচা পাব লাগে তেওঁলোকক অতি সোনকালে তেওঁলোকক দিব লাগে আৰু গোটেই সেই পইচাটো আমি গম পাইছোঁ যে অটোনমাছ কাউন্সিলৰ ক্ষেত্ৰত তেওঁলোকৰ তাত পইচাটো তেওঁলোকৰ তাত চেংচন আহিছে তেওঁলোকে যাৰ মাটি গৈছে তেওঁলোকৰ একাউণ্টত পইচাটো ভৰাই দিব কিন্তু তেওঁলোকক এতিয়ালৈকে কিয় ভৰাই দিয়া নাই ইয়াত এটা ৰহস্যজনক এটা আমি গোন্ধ পাবলৈ আমি বাধ্য হৈছোঁ সেইকাৰণে আমি অটোনমাছ কাউন্সিল কৰ্তৃপক্ষ মাননীয় অটোনমাছ কাউন্সিলৰ CM তুলিৰাম মহাদেৱক আমি অনুৰোধ কৰিছোঁ এই দুখীয়া দৰিদ্ৰসকলক যাতে কথাবিলাক ভাবক তেওঁলোকৰ মাজৰ পৰা যাতে এই বিভাজন সৃষ্টি কৰি তেওঁলোকৰ যিটো প্ৰাপ্য অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত নকৰে সেইটোৰ ওপৰত আমি এই সংবাদ মাধ্যমৰ থ্ৰুদি সুকীয়াই দিব বিচাৰিছোঁ সমান্তৰালভাৱে সকিয়নি প্ৰদান কৰি কৈছে ভুক্তভোগী ৰাইজক উপযুক্ত ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান ব্যৱস্থা নকৰিলে আগন্তুক দিনত এইসকল ৰাইজৰ সৈতে তীব্ৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব উচুকাই লাংহিনৰ পৰা ৰস্তন্তকবীৰ ৰিপৰ্ট কাপ নিউজ তামোলৰ খেতি হ'ব পাৰে উপাৰ্জনৰ পথ তামোলৰ খেতিৰ যোগে দুখীয়া ৰাইজক অৰ্থনৈতিকভাৱে নিৰ্ভৰশীল কৰাত গুৰুত্ব আৰোপ কৰি লুম্বাজং সমষ্টিৰ 1 নং দিছামাৰ ৰাইজক জিলা কৃষি বিভাগৰ তৰফৰ পৰা বিনামূল্যে বিতৰণ কৰা হয় তামোলৰ পুলি দেওবাৰে তামোলৰ পুলি বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 2 নং দিছামাৰ ৰাইজক তামোলৰ পুলি বিতৰণ কৰি ৰাইজক তামোল খেতি কৰাত মনোনিৱেশ কৰিবলৈ উৎসাহ প্ৰদান কৰে ভাষণত মুখ্য কাৰ্যবাহী সদস্যই কয় যে ডিফু চহৰ অঞ্চল বাদ দি গ্ৰাম্য অঞ্চলত বসবাস কৰা সকলোকে তামোল পুলি বিতৰণ কৰা হ'ব কেথম বাকেনেল তুম কাম ক্লেম লংলে জালো sayang deng bangke non la ningkani si ban seklojon clay for seklojon clay truck sin tum kam claim ni long chot la konon ningkani si bak dolang ningkani si kom chat lo ba dukok la ningkani si la so ningkan siang bong ko an ma kami claim ye bangke na tum yong si bok botor bokan yo ke pranyong si mesen pulong te am sen tum kapacing thurje pani tum claim pon bompo la sinai tum ahir jume nang pidun bom lo nang tum nang cerap cetu dun bomo la pen na tum phan kai ki nang kerap tunje panil tum karbeng lo ton mas konsil batin karbeng lo pe kai da citi cisik ba la sile tum tame il tum kemanga kam sayang deng tame isi panil tum kai ki tame kapichun ponje phansin tum chingwa ching sai উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত এই তামোল বিতৰণ অনুষ্ঠানত ৰাইজক 100টা তামোলৰ পুলি বিতৰণ কৰে আনহাতে এই অনুষ্ঠানত ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেং কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছ ডিফু পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ মোহন সিং টিছ কাছাৰ সম্পাদক পংকজ তেৰণ প্ৰমুখ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে Don Faroge Thomra, Don Pligera Tropsi, Ladak Rong Do, Don Lapenga Rong Manke, Rong Krihini, La Rong Krihini at Tumopan, a Don Pen, Rong Faru Sisi, Kowiaki Joy, Carbon Autonomous Council Pen, Bini Ron Pon Kapang Chengiglo, Lumbajong Hawaniltum Sarve Tailo, Pachetang Klubji Pulongte, Rong Lak Troxy. Oh, lakri troxy, 14 lakhs. Mane lakripli, akwe aklim, dak titum Carmelo Autonomous Consultancy ronik po. Lake cetang ikprupo, don pen rong paru isisi. La pen layong si
da kowe aning ke hang pen lana paka pulong te muning bangke edon pen rong pharu hinini bangke ko muning bangke ron thuik po lapen ke aku dak limua aklim dame edon pen rong pharu isi lapen ke ko narekol lata edon pen rong kep aki joy pen ronik po lapen ke Karbengla Autonomous Council pen fishery tamen niltum dak teng people lapen ke fishery asu fishery hudet pen pi la so lang ok asu tame Karbengla Autonomous Council pen suri pho ake joy pen niltum jok people adon tin lo lage masi niltum Karbengla Autonomous Council pen pinila so party dhrom chipu pe pin ben si adon pen rong pharu si pini ko be aklim ron poniklo News Text Report Gat News সমস্যা সংবাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Choral hoy pokchukor jinjin ta nangna igar koi bong manai wangsarak thane pokchukor ong ko pipon bong pipolote igar koi ni pokchukor elo men do banang nam bidam thani chicha kon elo ajo porto log bong pharmacy jingkira po bunan ke dam lang no hi ki long bang pu chimini Pokchokor dawai nang pidun tha Lada ketok 24/7 open pu zero anteng puduman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo Lahan lo Alon Medical Store Kicheng si Karbiang Bongpen Kang Pucheng Pharmacy Labangso Pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji lapen kelong le adawai nangli order pikang lote prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along Nangritum Tame Humrig non. Anso se kachini jiapan abiar kipia number along Humrig Tame. বিৰতিৰ পিছত পুনৰ বাতৰি মচিয়াত আনলৈ আশা কৰি পাছ চাই থাকিলে সময়ৰ কাম সময়ত হৈ নুঠে আৰু উদ্ভৱ হ'ব পাৰে জটিল পৰিস্থিতিৰ এনে জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগতে নীলিপ সিংৰুম আচঙৰ সদস্য তথা কৰ্মকৰ্তাসকলে এই সংক্ৰান্তত ল'লে এক সুন্দৰ পদক্ষেপ নিজৰ ঘৰুৱা কাম বন বাদ দি দেওবাৰে হাতে তালৈ ওলাই আহিল একাংশ যুৱক আহিয়ে হাতে পাতে লাগিল পথৰ দাঁতিত গজি উঠা অলাগতিয়াল বন জংঘল এইসকল যুৱক আন কোনো নহয় এইসকল হৈছে নীলিপ সিংৰুম ইউথ এছ'চিয়েশ্যনৰ যুৱকসকল দেওবাৰে পুৱা প্ৰায় 10 মান বজা আৰম্ভ কৰি চতিয়া নলা ৰামটেৰাং এলিফেণ্ট কৰিডৰৰ পৰা কয়লা মাটিলৈ প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ PBTC পথছোৱাৰ দাঁতি অংশ চাফা কৰি পেলালে এইসকল যুৱকে la sutiana la pen kolomatia dak la bangso elephant corridor la long ni tum ke pan bon pini an ke ni thom gi chok lo la dak sutiana ke cheng ben kolomatia an kilometer phoso se chot ando ni tum kilometer ke thom se chot an pan long lo pen labangso ke panalong nang tum pan nang cherabdun la sonja duma la bangso ke panalong nilip along penanga tum ke thege dinga tum pan asap sup nang cherabdun do la pen nilip MSC se nang cherabdun lo tenang tum labangso koilamati pen sutiana dagla ingnam ari mate enor ni la so bab bi mate kangram la hai kipan tang tingang bong kenang tum patang wei putong na tum kemang pondoma la bangso asai bang ke nili tum tang ti klem pon bong po athema la bangso asai ke klem ni tum ke klem nung semining rong pik athe adu ke galong ke men ingnar nang pladun hampo munita tum scooty bike ke we kaching koi pen akeng phu arwak la son du pik la pen aprang kompet ijon bang aprang kompet po anke angbong thap pu muliat tum han kachiru hangju la son na tum dopik ke photum dopik la sini tum
nilip CYA youth atum pen itum labang so asai klem pon lo no pen itum tang tik sang pon pilo bangkan lo pini kam klem pini ni tum pir theu moi sa pen jok chetong long o de lo pini ni tum bang ko si chetang char lo wadi pargela dak kaprek hampanga song tunang sirap dun ma kam prek hampanga tum phan bang ke noni tum ke klem along bang ke mane ni tum hang pon pedet masi nang charap dun de da lo athema munit stame chetong long o de masing chetong dun de lo Chingrum Youth Association la tuman sos la antuman si klem char lo উল্লেখ্য যে বাৰিষাত লহপহকৈ গজি উঠা বন জংঘলৰ আঁৰ লৈ বনৰীয়া হাতীৰ পৰা অন্যান্য হিংস্ৰ জন্তু আক্ৰমণৰ প্ৰায় মুখামুখি হ'বলগীয়া হয় চাইকেলেৰে যোৱা বা বাইক বা খোজকাঢ়ি যোৱা সকলে এনে অথন্তৰৰ পৰা অঞ্চলটোৰ ৰাইজৰ প্ৰাণ সুৰক্ষিত কৰিবলৈ নীলিপ চিংৰুম ইউথ এছ'চিয়েশ্যনৰ সভাপতি জিৰচং টপিৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰে কৈলামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ পোকাজান উন্নয়ন খণ্ডৰ অধীনত গ্ৰাম্য অঞ্চলসমূহৰ বাবে অহা বিভিন্ন চৰকাৰী আঁচনিৰ উন্নয়নমূলক কাৰ্যৰ তদাৰকী কৰাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় বহুদিন ধৰি মেৰামতিৰ অভাৱত ক্ৰমে উৱলি গৈছে টিনৰ ছাদ আৰু ৰংহীন হৈ পৰিছে কাৰ্যালয়ৰ বেৰখিনি বিষয়টো ভালকৈ লক্ষ্য কৰিলে হাস্যকৰ যেন লাগিলেও এয়াই বাস্তৱ বোকাজান উন্নয়ন খণ্ডৰ কাৰ্যালয়টিৰ টিনৰ ছাল বহুদিন ধৰি মেৰামতি নকৰাৰ লগতে বেৰাখিনিত নতুনকৈ ৰং নহনাৰ বাবে ক্ৰমে স্নান পৰি যাবলৈ ধৰিছে পুৱলি যোৱা টিনৰ ছালৰ বাবে কৰ্মচাৰীয়ে আতংকগ্ৰস্ত হৈ কৰ্ম সম্পাদন কৰিবলগীয়া হৈছে উন্নয়ন খণ্ডটিৰ অধীনত গ্ৰাম্য অঞ্চলসমূহত বিভিন্ন উন্নয়নমূলক কাৰ্য তদাৰক কৰা কাৰ্যালয়টিৰ এই দশা আশ্চৰ্যজনক সম্প্ৰতি আতংকগ্ৰস্ত কৰ্মচাৰীয়ে কাৰ্যালয়টি মেৰামতিৰ বাবে অনুৰোধ কৰিছে কাৰ্বি সাহিত্য শাসিত পৰিষদক বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ